Hello friends, প্ৰথমতে মই নাইটি বনাবৰ কাৰণে ইয়াত 3 মিটাৰ কটন ফেব্ৰিক লৈ লৈছোঁ। এতিয়া মই কাপোৰখন 4টা ভাঁজত এনেদৰে ভাঁজ কৰি লৈছোঁ। এইটো নাইটিটোৰ ওপেন সাইড হয় আৰু বন্ধ সাইডটো মোৰ ফালে আছে। নাইটিটোৰ লেংথ মই 53 ইঞ্চ লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি চুটি বা দীঘল কৰিব পাৰে। এতিয়া নেকটোৰ বহল মই 10.5 ইঞ্চ লৈছোঁ আৰু দীঘলটো মই 7 ইঞ্চ লৈছোঁ। শোল্ডাৰটো মই 3.5 ইঞ্চ লৈছোঁ। এতিয়া মই আৰ্মহোলটোৰ কাৰণে 8 ইঞ্চ লৈ লৈছোঁ। ৰেডিমেড নাইটিবোৰত 8.5 ইঞ্চ থাকে। যিহেতু নাইটিটোৰ ডিঙিটো মই অলপ ডিপকৈ কাটিছোঁ, সেইকাৰণে আৰ্মহোলটো মই 8 ইঞ্চ লৈ লৈছোঁ। এতিয়া স্কেলেৰে আঁচ টানি মই আটাইবোৰ লাইন চিধা কৰি লৈছোঁ। শোল্ডাৰৰ পৰা 5 ইঞ্চত এনেকৈ মই নেকটো ৰাউণ্ড শ্বেপ দিছোঁ। যিহেতু মই 5 ইঞ্চৰ তলৰ পৰা প্লেটবোৰ লগাম, সেইকাৰণে এনেদৰে চিন দি লৈছোঁ আৰু আৰ্মহোলটোতো এনেদৰে ৰাউণ্ড শ্বেপ দি লৈছোঁ। এতিয়া আটাইখিনি মেজাৰমেণ্ট লোৱা হ'ল যিহেতু নাইটিটো কাট কৰি ল'ম। নাইটিটোৰ ছাইডৰ ফালে মই একো মেজাৰমেণ্ট লোৱা নাই। কাপোৰৰ বহল যদি জোখতকৈ বেছি থাকে তেতিয়াহ'লে ছাইডটো অলপ কাটি ল'লে হ'ল। মোৰ যিহেতু হিচাপৰ আছে, সেইকাৰণে মই ছাইডটোত নাকাটিলোঁ। নাইটিটোৰ হাত দুখন কাটিবৰ কাৰণে মই আৰ্মহোলটো এনেদৰে জুখি লৈছোঁ। আৰ্মহোলটো 9 ইঞ্চ আছে। যিহেতু আমাৰ তাত বেছি কাপোৰ নাই, সেইকাৰণে হাতখনৰ লেংথ মই 6 ইঞ্চ লৈছোঁ আৰু হাতখনৰ বহল নাইটিটোত যিমানখিনি আছে তাতকৈ 1.5 ইঞ্চ বেছিকৈ ল'ব লাগে। সেইকাৰণে মই 10.5 ইঞ্চ লৈছোঁ। চিলাই কৰোঁতে 1/2 ইঞ্চ সোমাই যাব আৰু এক্সট্ৰা মই 1 ইঞ্চ লৈ লৈছোঁ। চিলাই কৰোঁতে কেতিয়াবা সৰু ডাঙৰ হৈ যাব পাৰে, সেইকাৰণে। এতিয়া হাতখন এনেদৰে আঁকি লৈ হেণ্ডকাফটো নিজৰ জোখ অনুসৰি দি হাতখন কাট কৰি ল'লে হ'ল। এতিয়া হাত দুখন মই মাজেৰে এনেদৰে কাট কৰি ল'ম। নাইটিটোৰ ডিঙিত কাপোৰ লগাবৰ বাবে নাইটিটোৰ আৰ্মহোলটো কাটোতে যিখিনি কাপোৰ ৰৈ গৈছিলে, সেই কাপোৰখিনি মই এতিয়া এনেদৰে 1.5 ইঞ্চত জোখ লৈ কাটি ল'ম। কাপোৰকেইটা মই ভিডিঅ'টোত দেখুৱাৰ দৰে এনেদৰে ৰুমাল ভাঁজত মানে 3 কোণীয়াকৈ কাটি লৈছোঁ। ডিঙিটোত লগাবৰ কাৰণে এনেদৰে বহুখিনি কাপোৰ ওলাই গৈছে। নাইটিটো সম্পূৰ্ণকৈ কটা এতিয়া মোৰ হৈ গ'ল। এতিয়া নাইটিটো চিলাবৰ কাৰণে প্ৰথমতে মই নাইটিৰ পিচ দুটা এনেদৰে বেলেগ বেলেগ কৰি ল'ম। প্ৰথম এটা পিচ লৈ ডিঙিটোত কাট লগোৱা এটা ছাইডৰ পৰা আনটো ছাইডলৈ এনেদৰে ডাঙৰ ডাঙৰকৈ প্লেটছবোৰ বনাই যাম। মানে আমি ডাঙৰ ডাঙৰকৈ এনেদৰে কোচ কোচ দি যাম। এনেদৰে প্লেটছবোৰ চিলোৱা হোৱাৰ পিছত
নাইটিটো সমানে দুফাস কৰি প্লেটছবোৰ চিলোৱাত সমান হৈছে নে নাই চাই লম। প্লেটছবোৰ যেহেতু চিলোৱাত সমান হৈছে সেই কাৰণে এইটো পিছৰ দৰে আনটো পিছতো এনেদৰে প্লেটছবোৰ বনাই যাম। দুইটা পিছত ডিঙিটোত এনেদৰে প্লেটছবোৰ লগোৱা হোৱাৰ পিছত নাইটিটোৰ এটা সাইডত মই এনেদৰে শোল্ডাৰটো জইন কৰি লম আৰু আনটো সাইড মই পিছত জইন কৰিম। শোল্ডাৰটো জইন কৰা হোৱাৰ পিছত ডিঙিত এতিয়া মই এটা সাইডৰ পৰা আনটো সাইডলৈ কাপোৰ লগাই যাম। এতিয়া ৰুমাল ভাজৰ কাপোৰবোৰ ভিডিঅ'টোত দেখুৱাৰ দৰে প্ৰথমতে এনেদৰে জইন কৰি ল'লে হ'ল। কাপোৰখিনি এনেদৰে জইন কৰা হোৱাৰ পিছত নাইটিটোৰ যিটো শোল্ডাৰ আমি জইন কৰা নাছিলোঁ সেই শোল্ডাৰটোৰ পৰা ৰুমাল ভাজৰ কাপোৰখিনি এনেকৈ নাইটিটো উল্টা কৰি লৈ লগাই গ'লে হ'ল। এনেদৰে কাপোৰখিনি উল্টা সাইডৰ পৰা লগোৱা হোৱাৰ পিছত এক্সট্ৰা কাপোৰখিনি কাট কৰি দিলে হ'ল। ইয়াৰ পিছত নাইটিটো সিধা কৰি লৈ কাপোৰখন এনেদৰে দুটা ভাজত ভাঁজ কৰি ওপৰত এটা সিলাই কৰি দিলে হ'ল। এটা সাইডত এনেদৰে কাপোৰ লগোৱা হোৱাৰ পিছত আপোনালোকক মই আকৌ এবাৰ দেখুৱাই দিছোঁ কাপোৰটো কেনেদৰে ভাঁজ কৰি লগাব। দুয়োটা সাইডত ডিঙিত কাপোৰ লগোৱা হোৱাৰ পিছত এতিয়া মই শোল্ডাৰটো জইন কৰি ল'ম।
শোল্ডাৰটো জইন কৰা হোৱাৰ পিছত এতিয়া মই নাইটিৰ সাইড দুটা সিলাই লম সাইড দুটা মই সিধাকৈ সিলাই চাম সাইড দুটা সিলাই কৰা হোৱাৰ পিছত এতিয়া আমি নাইটিটোৰ হাত দুখন লগাম তাৰ কাৰণে প্ৰথমতে মই হাত এখনৰ সাইডত এনেদৰে দুটা ফাঁচ কৰি ওপৰত সিলাই কৰি লম হাত দুখনৰ সাইড দুটা সিলোৱা হোৱাৰ পিছত হাত এখনৰ লগত নাইটিটোৰ আৰ্ম হোলটো জুখি ললে হ'ল তাৰ পিছত আপুনি নিজৰ হেণ্ড কাফৰ জোখ অনুসৰি নাইটিটোত চিন দি ল'ব ইয়াৰ পিছত সাইড দুটা এনেদৰে জইন কৰি ললে হ'ল আৰু ডাবল সিলাই কৰিলে হ'ল যাতে ওলাই নাযায় এতিয়া নাইটিটো উলুটা কৰি লৈ হাতখন সিধা কৰি ৰাখি নাইটিটোৰ ভিতৰত হাতখন ভৰাই নাইটিটোৰ আৰ্মহোলৰ জইনটোৰ লগত হাতখনৰ জইনটো সমানে মিলাই লৈ এনেদৰে ৰাউণ্ডকৈ ঘূৰাই ঘূৰাই হাতখন নাইটিটোত লগাই গ'লে হ'ল হাত দুখন লগোৱা হোৱাৰ পিছত নাইটিটো সিধা কৰি ললে হ'ল এতিয়া নাইটিটোৰ তলফালে অলপ মোটাকৈ দুটা ফাঁচ কৰি তল সাইডটো এনেদৰে সিলাই কৰি গলে হ'ল এইখিনিতে নাইটিটো সিলোৱা কমপ্লিট হৈ গ'ল এইটো নাইটিটোৰ ফাইনেল লুক ফ্ৰেন্ডছ ভিডিওটো চাই ভাল পালে চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটি প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ